সেইবোৰ চাবলৈ সময় নাই এতিয়া। কি আনিছা থৈ দিয়া তাতে। এবাৰ তুমি ঘড়ীটো চোৱা কি আনিছো। আম। থৈ দিয়া টেবুলৰ ওপৰতে থৈ দিয়া। আচাৰ বনাবলৈ ভাল হ'ব। এইটোৱে নহয়, বাহিৰত আৰু আছে। তোমাক বলিন্দা আৰু পাপাই মাতিছে বাহিৰলৈ। কি কাৰণত মাতিলে বাৰু বলচোন। বহুত গৰম দিছে দেই। বতৰটো কেতিয়াকে বৰষুণ পেলাই জানো। তহঁতি আহিলি। মোক কেলে মাতিছিলি বা? আহিলো নব। সেই আকৌ এই আমটো কাটি দিয়কচোন অকণমান, নহ'লে পিহি দিয়ক। খাওঁ ধুনীয়াকৈ একদম নিমখ জলকীয়া দিব, লগতে চেনি অকণ দি দিব। এতিয়া পিহি দিবহে লাগিব। মই কাম এটা কৰি আছিলো আকৌ। পিছে মই কেঁচা আম কাটি বৰ বিশেষ ভাল নাপাওঁ। আঠা বহুত লাগে যে। দিয়া তথাপিও কাটি দিছো আৰু খাবলৈ মন গৈছে তহঁতৰ। দেখিছা বদে চকাই, আপোনাৰ বৌ কিমান মডাৰ্ণ। আম কাটিবলৈ মন নকৰে প্ৰায়, আঠা লাগে নেকি বুলি। তেনেকুৱা কথা নহয় মেণ্টেল। মই কাটি বেয়া নাপাওঁ, কিন্তু মোৰ এলাৰ্জি আছে আকৌ। আঠা লাগিলে খজুৱাই, সেইকাৰণে যাতা সময়ত কাটিবলৈ মন নাযায় আৰু। এনেকুৱা এলাৰ্জি থকা মানুহখন বৰ বেয়া দেই। কচু কাটিব নোৱাৰি, কঁঠাল কাটিব নোৱাৰি, আৰু এনেকুৱা আঠা লগা আম চাম কাটিব নোৱাৰি। আমাৰ মাৰো আছিলে নহয়, বৰ দিগদাৰ হয়। আগতে ময়ে কচুযোৰ আনিলে কাটি দিওঁ। এই টুকুৰিত থকা আমটোহে কাটিব লাগিব চাগে। সেইটোৱে হয়। 7টামান কাটি দিব, আৰু বাকী থকাখিনি আপুনি থৈ দিব। আচাৰ বনাব পাৰিব। সেইটো তহঁতি ক'বই নালাগে, নকলেও মই থৈ দিম। নব, আচাৰ বনালে মোকো সৰু পৰা এটাত দিব দেই। দিম বাৰু, বনাই লওঁচোন। ৰ'দটোৰ কথা আকৌ ক'ব নোৱাৰি নহয়। আগবেলা দিব, পিছবেলা নিদিয়ে। সেনেকুৱা হ'লে আচাৰ বেয়া হয় আকৌ। ৰ'দ দিব এইকেইদিন, চিন্তা কৰিব নালাগে। মই গুগল চাৰ্চ মাৰি চাই থৈ দিছো। বলিন্দা বহকচোন দেই। তই কলৈ যাৱ বেভেল কাটি? হাগিবলৈ যাওঁ মই। যা পেলাই থৈ আহাগে, তেতিয়াহে ধপচি খাব পাৰিবি। সেইকাৰণে নোখোৱাৰ আগতে যাওঁ আকৌ। ল'ৰা, তই হাগিবলৈ গৈছ হয়, আমকেইটা লৈ গৈছ যে, না গুৰ লগত মিলাই খাম বুলি লৈ গৈছ? আপুনি কথা কয় আৰু দেই বুধে চকাই। তেনেকে ক'ব লাগিব সিহঁতক। দেখা নাই মাথা নাইকিয়া কামটো কৰিছে। পাহৰিয়ে গৈছিলো মই, লগতে আমটো নিছিলো। থৈ আহোগে। মা এই আমটো থৈ দিয়কচোন। মেণ্টেল, তোমাৰ মা এলাৰ্জিটো ডক্টৰ দেখাইছিলা নে গাঁৱলীয়া ট্ৰিটমেণ্ট কৰাইছিলা? ক'ত ভাল পালে? ডক্টৰ দেখাইছিলো বাৰু, তাৰপিছত গাঁৱলীয়া ট্ৰিটমেণ্টো নকৰা নহয়, দুটাই কৰিলো। তাৰ দুটাৰ পৰা কোনটোত বেছি প্ৰমাণ পাইছে জানো, মায়েহে গম পাব। সেইটো কথা। মাক সুধি চাবাচোন ক'ত বেছি প্ৰমাণ পাইছিলে। মই এজনীক দেখাব লাগিব। মোৰ বহুত কষ্ট হৈছে। কচু কঁঠাল সেইবোৰ কাটিব হ'লে মুখে ৰখি থাকে। অসুবিধা বহুত আৰু কি ক'ম। মোক সুধি মেলি ফোন কৰি দিবাচোন। হ'ব বাৰু, আজি মাক মই কথাটো সুধিম বাৰু, তাৰপিছত আপোনাক ফোন কৰি দিম। ফোন কৰি দিবাচোন সুধি মেলি। খাব নোৱাৰো পাপা, এনেকুৱা জ্বলা লাগিছে। কেনেকে খাইছ পাপা, আৰু নোৱাৰো দেই মই। মজা। টেঙাটো যেনেকুৱা, জ্বলাও তেনেকে দি দিছো। মজা বাপ্পিকে। তই খাব নালাগে, মই ভাতৰ লগত এইটো খামগে। নাখাওঁ আৰু, লগত 100 টকা দিম বুলি ক'লেও খাবলৈ নাই পাই। কি হ'ল বটোৱা? টেঙাত পুৰা আৰু পাপাই জ্বলা দি দিলে। আপুনি বনাই দিছিলে যে, তাত আৰু এটা পাপাই দি দিলে। বেছিকে জ্বলা লাগিলে মা। খাই চাওকচোন আপুনি, এনেকুৱা পুইছে। আপোনাৰো কাম নাই আৰু দেই। বাপেকে পুতেকে সেইবিলাকে কৈ থাকক। চাব মুখে পকৰে ভুমকলি ওলাব। সেইবোৰ নহয় বাসন্তী, তই চিন্তা কৰি নমৰিবি। ভুমকলি ওলাবলৈ হ'লে সেইদিনা ওলালেহেঁতেন। দেখা নাই সেইদিনা একদম 2 কাঁহী খাই দিছো। আজি কি খাইছো আৰু অকমান ইয়াতে খাইছো আৰু প্লেটত। পানী অকণ আনি দিয়কচোন মা, এনেকুৱা পুইছে। আৰু খাবি, ভোট জলকীয়া আৰু এটা সানি দিওঁ ক। নালাগে, নাখাওঁ এতিয়া। ভগৱান নামি আহিলেও নাখাওঁ মই এতিয়া। হৈ গ'ল ৰাইজ অকল, পুৰা জলকীয়া দি দিছো। জ্বলা হ'ল বুলি পিছত নকবি। ইমান জলকীয়া দিছে নে বৌ? দি দিছো, খাবি আকৌ। চেনিও দিছো বাৰু। হ'ব তেন্তে, একো কথা নাই চেনি দিছে যদি। লোৱা তেন্তে। ধন্যবাদ দেই বৌ, এলাৰ্জি থকা স্বত্বেও ইমান ৰিস্ক লৈ বনাই দিলে। একো নাই, হ'ব দিয়া। তেন্তে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। কালিলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। মায়ে বোলে পুৰা জ্বলা দি দিছে, লগত চেনিও দিছে বাৰু। নহ'লে আমি খাই লওঁ দেই। আপোনালোকে আম খাইছে নাই সেইটো কমেণ্টত জনাব। টাটা, বাই বাই।